গোটেইখিনি গম পাই যে অসমত কি চলি আছে। 6টা জনগোষ্ঠীৰ যোন এছটি দিয়া কথাটো যে অসম চৰকাৰে যে বিনা অনুমতি মানে আমাৰ যোনটো ঢাকা ট্ৰাইবেলৰ এইটো আচলতে ক'ব গ'লে এতিয়া বৰ্তমানটো আমাৰ আসাম চৰকাৰে এইবিলাক আলোচনা কৰা বস্তু নহয়। এইবিলাক ইমপ্লিমেণ্ট কৰিম বুলি ক'ত আলোচনা হ'ব লাগে ৰাজ্যসভা লোকসভা। এতিয়া এইবিলাক যে আপোনালোকে যে যদি ৰাজনীতি যদি কৰিব বিচাৰে ৰাজনীতি কৰক, কোনো কিবা তেনেকুৱা বাধ্যতা নাই। আপোনালোকে দুৰ্নীতি কৰিব নালাগে। দুৰ্নীতি বস্তু বহুত লেতেৰা বস্তু যে আপোনাৰ ট্ৰাইবেল ভাই মাজত কাজিয়া কৰা বস্তু কৰি আছে। আৰু যদি যাৰ যদি 6টা যদি জনগোষ্ঠী এছটি বিচাৰিছে যে সংবিধানত যদি লিখা আছে আপোনালোকে লয় ন কাগজখিনি, আপোনালোকে কাগজটো NCST যোনটো নেশ্যনেল কমিশ্যন অফ শিডিউল ট্ৰাইব তাতে আপোনালোকে কাগজটো দেখাওক। যদি চেয়াৰমেন যদি আপোনাৰ যদি চৰকাৰ ৰাজ্যসভা লোকসভা যদি আপোনালোকে যদি মানে তেতিয়াহ'লে আমিতো কোনো এইবাৰ ৰখাব নোৱাৰে। আমাৰ এছটি যোনটো 6 চিৰিয়েল যোনটো এছটি প্লেন এছটি হিলছ এতিয়া বৰ্তমান যোনটো আছিলে ভেলী এছটি ভেলী তাতে যদি আপোনাৰ সংবিধান যদি লিখা আছে, যদি আগৰ পৰা চৰকাৰে যদি দিয়া আছে, যদি আপোনালোকে যদি সংবিধান লিখা যদি আপোনালোকে আছে যদি দেখাওক তাতে, আপোনালোকে দেখাওক তাতে যদি আছে যদি আমিওতো কোনো ইয়াত বাধ্য কৰা আমি কোনো ইয়াত কোনো অনুমতি নামানো। কাৰণটো হৈছে আমি কোনো সংগঠন নাম লৈকে আমি ইয়াত অল ট্ৰাইবেল ষ্টুডেণ্ট মাৰ্চ ৰেলী থাকিছো যে আমি বহুত দুখিত যে আসাম গভৰ্ণমেণ্ট কেনেকুৱা সিদ্ধান্ত ল'ব পাৰিছে যে এছটি তেখেতৰ কাৰণে দি দিব বোলে। চাওক দেই, আমাৰ ইয়াত এক্সিষ্টিং এছটি কেইটা আমাৰ টোটেল পপুলেশ্যন আছে 40 লাখ আৰু তেখেতৰ আছে 2 crore আৰু মাজত এটা ঘৰত যদি এতিয়ালৈকে 20 লাখ মানুহ যদি এতিয়ালৈকে এতিয়া ইমান অসুবিধা পাই আছে তেখেতৰ কাৰণে এছটি দি দিলে তেন আমাৰ কেনেকুৱা অৱস্থা হ'ব। আমাৰ এতিয়ালৈকে এক্সিষ্টিং এছটি কেইটা এতিয়া কটা পোৱা চাকৰি পোৱা ইমান সহজ কথা নহয়। এইটো কাৰণে বহুত দুখিত। আমি আসাম চৰকাৰৰ কাৰণে অনুৰোধ জনাব বিচাৰিছে অতি সোনকালে বিদ্ৰোহ কৰিব বোলে ইয়াৰ পৰা দাবী কৰিছো। আমি টেষ্ট দিব পাৰো কিন্তু আমি এছটি দিব নোৱাৰো। এইটো কাৰণে মই একটা কথা ক'ব বিচাৰিছো, ইয়াত ট্ৰাইবেল MLA কেইটা কি কাৰণে তাত নাচিব গৈছো না তাত কিবা আড্ডা মাৰিব গৈছো এছেম্বলিত। এইটো কাৰণে একটা কথা তেখেতৰ কাৰণে সুধিব বিচাৰে, তহঁতে অতি সোনকালে অল ট্ৰাইবেল MLA কেইটা লগ কৰি খিনি প্ৰেছাৰ দিয়ক আসাম গভৰ্ণমেণ্টত। যদি প্ৰেছাৰ নিদিয়ে এই কাৰ্বি আংলংখন অল আসামত জুই জ্বলিব। এইটো ট্ৰাইবেল কথা চিধা চিধি আমিতো বেকা বিকি যাব নোৱাৰে। এইটো কাৰণে স্পষ্ট কথা। এইটো কাৰণে মই হিমন্ত বিশ্ব শৰ্মা ছাৰ কাৰণে অনুৰোধ জনাইছো যে অতি সোনকালে এছটিটো বিদ্ৰোহ কৰক। এইটো কাৰণে আমিতো সংগ্ৰামটো চলি থাকিব। যদি বিদ্ৰোহ নকৰে আমাৰ টেষ্ট দিব পাৰো কিন্তু আমি এছটি দিব নোৱাৰো। এইটো স্পষ্ট কথা। আমাৰ লং ষ্টেণ্ডিং ডিমাণ্ড ইমপ্লিমেণ্ট কৰক, নহ'লে আমাৰ লং ষ্টেণ্ডিং ডিমাণ্ড ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A এতিয়ালৈকে ইমপ্লিমেণ্টেশ্যন কৰা নাই। এইবিলাক কি নহ'লে এইটো আইনত লিখা আছে, সংবিধানত লিখা আছে আৰ্টিকল 244 ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A কিন্তু তেখেতত এছটি সদা কাৰণটো সংবিধানত নাই। এইটো কাৰণে ইমান এডভান্স কমিউনিটি কেইটা এছটি খুজিলেতো আমাৰ অৱস্থা কি? আসাম চৰকাৰ আমাৰ ট্ৰাইবেল মানুহ কাৰণে কিবা নাইকিয়া কৰিব বিচাৰিছে নেকি? তো মই অনুৰোধ কৰিছো তেখেতৰ কাৰণে মই আসাম চৰকাৰ কাৰণে সুধিব বিচাৰো কি দাবিব বিচাৰিছে নেকি? এইটো কাৰণে আমি বহুত দুখিত। আমাৰ ষ্টুডেণ্ট ফিউচাৰত চাপ'জে তেখেতৰ কাৰণে দি দিলে আমাৰ পলিটিকেল ৰাইটছ হওক, লেণ্ড ৰাইটছ হওক, জব ৰাইটছ হওক চব নাইকিয়া হৈ যাব। তো আমি বহুত দুখিত। এইটো কাৰণে ডু অৰ ডাই আমি তো ফাইট কৰিম। এইটো কাৰণে আমাৰ টেষ্ট দিব পাৰো কিন্তু এছটি নিদিম। এইটো স্পষ্ট কথা। শিক্ষিত এছটি দিয়া নহ'ব।